কেবিনেটে দৃশ্য লৈছে এইটো বিটিচি কাৰ্বি আংলং আৰু ডিমা হাছাও তাৰমানে বড়ো হওক কোনোবা মুছলিম হওক বাদ নিদিয়ে অকল তেওঁলোকৰ হেণ্ডাং নাই আমাৰ লগতো হেণ্ডাং আছে চিধা কথা যুদ্ধ হলে যুদ্ধ হ'ব অতুল বৰা ডাঙৰীয়াক আপোনালোকে অনুৰোধ জনাব লাগে আমি মিচিং মানুহ জনজাতি মানুহ হিচাপে আমি প্ৰথম তাৰ পিছত আমি কংগ্ৰেছ বা এজিপি হ'ব পাৰিম मोनसे भिडिअ लाना फैलायबाय रायजोफोर बे भिडिअआ नोंथांमोननि थाखायबो मोनसे गोनां होननानै आङो सानो नोंथांमोनहा भिडिअखौ नायजोबबानो जाबाय आरोखि आङो बेखौनो गुरैयै खावलायनाय जाबाय दा टिएमपिके बे पिके बे आफादा टिएमपिके आफादा मा बुंदों जे 6था जातिनो एसटि होनायाव माबायदि जानो हाथाव अल आसामावनो मोनसे गिथावना महर लागोन नामा बा मोनसे बुलाय सोलाय दानलाय सोलाय बेबायदि मोनसे परिबेस जागोन नामा दा बेयाव थांनायनि सिगां नोंथांमोनहा हाग्रामा महिलारिनि मोनसे सारनि मोनसे इन्टारेस्टिं एबा जकिं बायदिबो आरो बियो थारबो नोंथांमोनहा नायनानै ला जायफ्रा माबायाव जोंनि बिटिसिआव सानै हिनजाव लाग्राफोर एबा लानो गोसो दं नामा नोंथांमोनहा नायनानै लाबानो जाबाय भिडिअखौ आरो भिडिअखौ फुरा नायजोबनानै नोंथांमोना कमेन्टनि गेजेरजों फोरमायबानो जाबाय खबर আমাৰ কাৰণে ভাল চবৰ কাৰণে ভাল অকল আমাৰ নহয় চবৰ কাৰণে ভাল সেইটো হ'ল 6 শিডিউল কাৰ্বি আংলং ডিমা হাছাও আৰু বিটিচিত এই যে দুজন মাইকী লোৱাটো সেইটো বেন কৰিছে বেলেগত কিন্তু বিটিচিত বেন কৰা নাই কেবিনেটে দৃশ্য লৈছে এইটো বিটিচি কাৰ্বি আংলং আৰু ডিমা হাছাও তাৰমানে বড়ো হওক কোনোবা মুছলিম হওক ৰাজবংশী হওক বা যিকোনো মানুহে দুজন ল'ব পাৰে বুলি কৈ আছে এইটো 6 শিডিউলটো এক্সাম্পটেড ডিমা হাছাও কাৰ্বি আংলং আৰু বিটিচি কিন্তু 6 শিডিউল বাহিৰত দুজন ছাদি কৰিব নোৱাৰিব কোটাইটো অসম গভৰ্ণমেণ্টে দৃশ্য লৈছে আমিতো আৰু কি কৰিম আপুনি সঠিক বুলি ভাবে স্যাৰ তেওঁলোকে যুদ্ধ ঘোষণা কৰে আমিও যুদ্ধ কৰিবলৈ সাজু আছো আমি যুদ্ধ কৰিবলৈ সাজু আছো কেৱল তেওঁলোকৰ ওচৰতে হেণ্ডাং টকা নাই তেওঁলোকে সংগঠনৰ নেতৃত্বদাৰী হৈ পেলাই সন্ত্ৰাসবাদী সংগঠনৰ দৰে কথা কোৱাব তেওঁলোকে বাদ দিয়ক আৰু তেওঁলোকে যদি এই কথা বাদ নিদিয়ে অকল তেওঁলোকৰ হেণ্ডাং নাই আমাৰ লগতো হেণ্ডাং আছে চিধা কথা যুদ্ধ হলে যুদ্ধ হ'ব কিন্তু আমাৰ প্ৰাপ্য কেতিয়াও আমি এৰি দিয়া নহ'ব আৰু আমাৰ অধিকাৰ সাংবিধানিক অধিকাৰ আমি কেতিয়াও এইখিনি এৰি দিয়া নহ'ব আমাৰ চিধা কথা আমাৰ পক্ষ জনজাতি মূলৰ মানুহখিনি মূৰ দাঙি জীয়াই থাকিব পৰা পক্ষত কোন আছে আৰু আমাক নিষেধ কৰাৰ পৰিকল্পনা কোনো ৰাজনৈতিক দলে কৰিছে তেওঁলোকক আমি চিনাক্তকৰণ কৰিবৰ কাৰণে এই জোৰ সমদল আমি বাহিৰ কৰিছো আমি এটা কথা স্পষ্টকে কৈছো জাতি প্ৰথম জাতিৰ পিছতহে আমি কোনোবা বিজেপি কংগ্ৰেছ ৰাজনৈতিক দলত আমি কাম কাজ কৰাৰ কথা বতৰা চিন্তা কৰিম মাংগে সুনাম ৰাঙাম আমি যদি মিচিং জাতিটো যদি কৰবাৰ অসমৰ মৰ্যাদা আকাৰে মূৰ দাঙি জীয়াই থাকিবলৈ যদি নোৱাৰো আমি বিজেপি কংগ্ৰেছ এজিপি গণশক্তি কৰাৰ কোনো কাৰণ নাই আজি ব্যক্তিগত কাৰণত কোনোবা ৰাজনৈতিক দলত যদি আছে তেওঁলোকক আমি বিনম্ৰতাৰে কাতৰ আহ্বান জনাব বিচাৰিছো যে আপুনি যদি কংগ্ৰেছত আছে এজিপিত যদি আছে তেওঁলোকে মুকলিকৈ 6 জনগোষ্ঠী জনজাতিকৰণ বিৰ পক্ষত 6 জনগোষ্ঠী তেওঁলোকৰ চৰকাৰ যদি আহে 6 জনগোষ্ঠী কৰাৰ কথা বতৰা কৰিছে আমি স্পষ্টকে ক'ব বিচাৰিছো আপোনালোকক আৰু লগতে অনুৰোধ জনাইছো জাতীয় সংগঠনৰ ফালৰ পৰা যে আপোনালোকৰ দলৰ মুৰব্বী গৌৰৱ গগৈ অতুল বৰা ডাঙৰীয়াক আপোনালোকে অনুৰোধ জনাব লাগে আমি মিচিং মানুহ জনজাতি মানুহ হিচাপে আমি প্ৰথম তাৰ পিছত আমি কংগ্ৰেছ বা এজিপি হ'ব পাৰিম ছাৰ আমি এটা কথা স্পষ্টকে কৈ দিব লাগে আপোনালোকে যদি 6 জনগোষ্ঠী জনজাতিকৰণৰ পক্ষত যদি আছে আমি এজিপি আৰু কংগ্ৰেছত কোনোদিন আমি নাথাকো এই কথা স্পষ্ট কৰি দিব লাগে